দাদা পানী মাৰি আছা পানী মাৰিছো দেৰি কৰা আৰু ঘৰক বিচাৰি গেলো কি কবি ঘৰৰ পৰা ওলাই গেছি আহাত মই সদায় সোনকালে আহোঁ এই আমাৰ ই জগাইটো যি আছে ঈদ থাকি সদায় দি থাকে উদ্ধাৰ নহয় সি মই হিট মিস্ত্ৰী সি মোক যাইফালে ক'ত যোগাব তাক মই সদায় যোগাব লাগে তিৰিগিলাক কৈ থ'ব নোৱাৰা সোনকালে তিৰিগিলাক কওঁ কথা হ'ল কি সময়তে যোগে দিয়ে কিন্তু সেই ইয়াক ৰূপফালেকে আহি পেলাই চিন্তা কৰিব নালাগে আজি আধুৰাখিনি মুঠতে শেষ কৰি দিম আৰু কামতো আহিবি দেৰিকে আৰু তহঁতে যাবি সোনকালে কামত আজি মুঠতে কৰি দিম আৰু আজি ক্লিয়াৰ হ'ব কাম আজি চিন্তা কৰিব নালাগে দাদাই বুজিছা না কামখিনিও কৰিব লাগিল মালিকৰ লগত কথা পাতি তেলাত তেলাতকৈ আমাক দি থকা মালিক বেয়া বস্তু আৰু শুন মালিকে আহিলি মই অলপ তোক দমচম দিম অলপ খৰধৰকৈ কৰিব দিম তই আৰু তেল তেলি মাত নিদিবি সদায় গালি পেট থাকিবি মোৰ কিবা লাইচেন্স মান নাই এই আছে মালিকে নহ'লে মকবিত পতো কবিত মই এনাই তোক দমচম দিম তই অলপ হেৰি কিতাপ দে মোক নহ'লে 50 টকা বেছিকৈ দিব কথাটো হ'ল কি জানা তাৰমানে মালিক আহিলে খৰধৰ কৰিবি এনাই আমি তই চিৰিয়ে থাকি সদায় দিম বুলি কৈ দেব দিম দে আজি 50 টকা বেছি দিম যাওঁতে আজি 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 মালিকক পইচাও খুজিব লাগিব বুজিছা না সকলো অন্ধাত কাম কৰিব দিন এখানেও 20 টকা দিম বুলি কয় মতাবি আৰু বিৰি কিনা পইচা লৈছা বিৰিয়াক মুঠা চুকিন দিছিলোঁ তাৰ হাতত দোকানৰ পৰা তই আৰু খাই পাহাৰা এইকাৰণে তোক মই কাম মাই লৈ গৈছি পাই পেলাই মাই লৈ গৈছি সদায় দিলেও পাহাৰা আজি পৰা আনক মুঠা বেছিকৈ দি কালি আনক মুঠা দে হ'ব দে কৈ দিম দে আমাৰ চিন্তা কৰিব নালাগে হেৰি কৰ মছলা মাৰ মালিকে নহ'লে পিঠি ভাত যা মছলা মাৰ দাদাই গালি পাৰিলেও বেয়া লাগিলে কি হ'ব 50 টকা বেছিকৈ দাম বুলি কৈছে কিবাকে যদি 50 টকা কিবাকে যদি জগালিৰ 350 হল 400 20 টকাৰ ভিৰি গেলি 380 টকা বাচি আছে দৰকাৰ হ'লে মায়ে আৰু বাবু খুজিলি আৰু 100 টকা দিম বাকীকেইটা মোৰ পকেটত থাকিব চিকট টিকট কিবা খাওঁ গধূলি দেৰি হওক মছলাখিনি লৈ যাব লাগিল মালিকে গালি কৰিব আৰু আনছা মছলাখিনি আনছা হেৰি কৰ এই মালিকে আজি কুকুৰে মাৰিবি তই হেৰি কৰ এই এতিয়া লৈ আমি মছলাখিনি পাৰোঁ মিনি আৰু এটা বস্তাও কৰিব লাগিছিল মই বেদ দিওঁ যা অনা নাই মই মছলাও মাৰিম তই কৰিব ছগালি আৰু তই আৰু সেই আৰু হেৰি নেকি কিবা হেৰি কৰিব লাগিব মালিক নাহাওঁতে সোনকালে কিবা তোৰ এতিয়া সোনকালে হেৰি কৰি দিব লাগিব না কথাটো বুজি পাইছা না উজান কাম কৰিব লাগিব মালিক আহে আৰু চাই থাকিবি মালিক তাৰমানে মালিকটো বৰ বেলেগ বস্তু মোৰ এটা অলাম চলামত দৰকাৰ নাই গাঁঠি দি যাবি চিধা হৈছে দাদা খুচি সেইফালে চাওঁচোন তই চাওঁচোন সেইফালে অলপমান কণাটো এনেকৈ আহিব অলপমান আহিব হৈছে দে ওলাম লাগে আজিকালি মিস্ত্ৰী ওলাম নহ'লে কাম কৰিব নোৱাৰে চকুৰ হেৰিতে ক'তো কাম কৰিলো ঐ আপাত এই ওলখন ভাল কৰছ না নাই ভালকৈ গাঁঠছ না নাই গাঁঠছো ঠিক আছে হেৰি কৰ অলপ ভালকৈ কৰিবি দেই হ'ব দাদা চিন্তা কৰিব নালাগে যাই যা এতিয়াও আছে এতিয়া বুজি চুজি নাপায় ইয়াক পায়ো মোৰ বৰ ভাল হৈছে চালা মালিক আহিলি দম দম মালিকে মোক চখা বুলিয়ে ভাবে 50 টকা পইচা বেছি দিলি বুলি এই বুলি বাৰে বাৰে দম দি লিখিব লাগে নেকি দাম দে মাইছে দি আছোঁ দে হ'ব দে হা এটা কৰ চিৰ মালিক চোন নাই 1 hour later ঐ হেপা ৱালখান হ'লে দে গাঠা দাদা আহিছা কলি ৱালখান দাদা হল দে গাঠা হ'ল এখন গাঠা হৈছে দে এখনো লেঠা মুঠতে ৰাখা নাই আৰু এখন দাদা তহঁতে অলাম চলাম কিবা ধৰিছিলি নাই আজিকালিৰ মিস্ত্ৰী হে দাদা ওলাম ধৰে মই এনেকৈ চকুই দি নচাৰ কৰিয়ে মই বহু ঘৰ বান্ধিছোঁ এই হেমন্ত বিশ্ব শৰ্মা যি থাকে বিল্ডিংটো গম পাইছোঁ মই বনাওঁ আৰু ই ছগালি আমাৰ অলম চলাব কাৰণে মানে চকুই দি এনেকৈ হেৰি হ'লে ৱালখানটো কি এনে ভাজি ধৰছি দাদাৰো কথা অলপ ভেকানা হেৰি কথা নাই বুজি পাইছা নাই প্লাষ্টাৰ কৰিব আছে বুজিছা ঐ তহঁতে ৱাল গাঁঠছ না কি কি হৈছে বুঢ়া মানুহটো সেই দাঁতলা দিছি নাই দাদাৰো কথা দেখা পালি প্লাষ্টাৰ কৰিব আছিলে প্লাষ্টাৰ কৰাৰ পিছত আইনা ফিটিং কৰাৰ দৰে হৈ যাব আইনাৰ দৰে হৈ যাব টেনচনে ল'ব নালাগে বঢ়িয়া হ'ব দেচোন দে না তহঁতৰ চাউন দেচোন কালি প্লাষ্টাৰ কৰাৰ পিছত চাবি দেচোন দে দে
অৰ্থকা হ'ব বৰ্থকা হ'ব প্লাষ্টাৰ কৰাৰ পিছত চিন্তা কৰিব নালাগে বৰ্থকা হ'ব কিবাকে যাব পাৰিলি ৱালখনো অকণমান সেই হৈছে চকুত নজৰিবি ইমান নহয় না এ আপুনি আৰু মই বাৰে বাৰে কৈছোঁ হলামটো আনো এ বাদ দিয়ে হলাম চলাম নাই কালি প্লাষ্টাৰ কৰিলে আনো ভৰিব কালি আৰু কি হৈছিল অঁ কালি মাছ মাৰিলোঁ অঁ মাছ মাৰি উঠি কি হৈছিল যদি বাগাত দিলোঁ অঁ দিনোতে অঁ বাগাত দি মোৰ লগত আৰু সেই আমাৰ সেই বৰ্তাকাৰ আপাতো সৰু বৰ তাড়াতাড়ি কৰাৰ দৰকাৰ নাই মালিক নাই মালিক আহিলে অলপ খচমচ কৰি দিবি বুজি পাইছা হ'ব মালিক নাই আমাৰ লাহে লাহে কৰি থাক আৰু মালিক আহিলে অলপ তোক মই দম দিবও পাৰোঁ খং নকৰিবি বুজিছা নে এই যে আপাতো লাহে লাহে কৰি আপাতো যে মোৰ লগত বাগাত দিয়া বুলি ক'লোঁ অঁ বাগাত দিছোঁ টোপনি গৈছে মোৰ অঁ মোৰতো এনেই খুজি দি ধৰছি অঁ পূজাও সুধা নবলাই অঁ ও পিছত যি মই হাৰি কৰি পেলাই উঠি পেলাই চাওঁ অঁ ও মোৰ তাতে খুজা নাই আজি আপাতৰ তাত খুজে নহয় নিজৰ তাবিলা বুলি আমাৰ তাতে খুজি আছিলি কথা বেছি কৈ থাকা দাদা দাদা কৰি আছো দে কি ধামাধুম কৰা আৰে ই অলপ যি নতুন নহয় সেনে কামৰ আইডিয়া নাই আজি কাম ক্লিয়াৰ কৰি দিম ভালকে কৰিবি দেই মই আহি আছো সদায় সদায় আৰু মুখে কৈ থাকে এই দম দিলি কিয় বেয়া 50 টকা বেছি দিম বুলি কোৱা নাই নেকি দম দিয়া কম দিব নোৱাৰা কিন্তু যাওঁ দে পৰি দিন হেৰি পানত মুঠা কিনি দিছোঁ অলপ চিৰিও মালিক নাইছোঁ চিৰিও থাক মালিক আহিলে অলপ টেমাটো ক'ত থৈ দিছে টেমাটো বা ক'ত থলোঁ হ'ব দে অলপমান চিৰিও মালিক আহিলে আৰু খচমচ কৰি দিয়ে তাৰ কাম নহ'লে আমাৰ কি হ'ব সি কিন্তু গাঁথনিটো বেয়া হ'লে প্লাষ্টাৰটো সিমান বেয়া হোৱা নাই কথা হ'ল কি বৰ মালিকটোৰ আৰু যিহে তেৰা চকু সি আৰু তেৰাই দেখা পায় মাছখণ্ডটো কিন্তু ওলাই গৈছে হা মাছখণ্ডটো কিন্তু ওলাই গৈছে হয় নেকি এ আকৌ নহয় দে ধৰিব নোৱাৰে দে এনা হিচাপত থাকে চকুৰ আৰু নাই এটা আন্দাজতে তাৰমানে মোক ভুল ধৰিব খুজি হ'ব দে মালিক নাই অলপ চিৰ দাদা বৰ গান জানা বিহু গান পালোঁ হেৰি বাকী যিয়ে নহওক কামখিনি আমাৰ ক্লিয়াৰ ক্লিয়াৰ এতিয়া অলপ চিৰাওঁ চিৰাং মানে হেৰি আজি কিন্তু পইচা ক্লিয়াৰ খুজিব লাগিব মালিকে পইচা দিব লাগিব আজি আজি কাম সকলোৱে কামখিনি বঢ়িয়া হৈছে বঢ়িয়া হৈছে না ভালকে আজি চাবাই নালাগে দাদা বঢ়িয়া হৈছে মুঠতে কামত ভেজাল নাই তহঁতে যে ক'লি সিদিনাখনে প্লাষ্টাৰত বোলে ঠিক হ'ব হয় কৈছো সেইকাৰণে চাহ লৈ খাব পৰা হৈছে ভাই অলপ চলপ থাকে আকৌ নাই কথা ৰং নকৰিবি দাদা ৰংটো কৰবাই লাগিব হ'লিও ৰং করলি রং মিস্ত্রি প্রোটিন পারি দিলি দাদা বাতি দি যাও আমি চাবা এমন ভোগা হব আমি গুৱাহাটীত কামটো কৰিছিলো মই এইকাৰণে কৈছিলোঁ না কষ্ট কৰি থাকচোন অলপ সময় মই আহি আছো দাদা পইচাটো আজি ক্লিয়াৰ দিবি সব ক্লিয়াৰ দিবি মই কালি যা ক'ৰবাত যাব লাগিব ক'ৰবাত যাতে যাব লাগিব ভেজালৰ বটলটো বা ক'ত আছে পাইছো ৰ এটা হাত মিস্ত্ৰী চলাইছা ময়ো কম বস্তু নহয় তই আজি মিঠাতেল দি গুবা মাজি তহঁতে কাম কৰা চলাইছা ৰ দাদা আছা আপা ধৰি ধুলি না দাদা ভৰিয়া না অলপ অলপমান ধুলো মই ধুইছোঁ দাদাই ধুৱা নাই ধোৱা নাই দে দে ধুইছে যেতিয়া কাম কৰিছে এই তেলটো ভালকে পিচি আৰু কাপবিলাক ভালকে লচোন মিঠাতেল গাঁও ধোৱা নাই দাদা এই ঘৰত ধুবি যাই পেলাই সেইটো ধুবি দেচোন তেল লৈ পেলাই গা ধুৱা আজি মই কোৱা নাই দাদা বৰ দিলিয়ালা মানুহ এই দামত দিনতো দাদাই আমাক তেল ল'ব দিছে বুজি পাইছা আমি লং দে দে মই আহি আছো চোন ৰ মই আহি আছো যা লং দে দে লং দিছোঁ দাদা মিঠাতেল ল'বা দিবা দি ফেলেছো মানুহটো তাৰ খবৰ নহ'ল পইচা আনবা গ'ল নেকি পইচাখিনিও ক্লিয়াৰ দিলি ভাল আছিল হয় না ডক্টৰে বাজাৰ চাজাৰ কৰিব লাগিব না বাজাৰ কৰিব লাগিব কামখিনিতো ক্লিয়াৰে হ'ল তাকেইতো তেলখিনি ভালকে লৈছা না ঘূৰা দি আছিল আকৌ আনা বঢ়িয়া হৈছে বঢ়িয়াকে লৈছা বঢ়িয়াকে লৈছো আৰু তহঁতে কাম এতিয়াই কৰছা না আৰু ক'ত বেলেগতো কৰছা আগতে আমি কচু দাদা গুৱাহাটীত কচু হেমন্ত বিশ্ব শৰ্মাজী থাকে আমি দুটাই বনাওঁ তহঁতে কলি কি বোলে প্লাষ্টাৰ কৰিলে ভাল হ'ব
এটা হাত বাখেলালে হৈ যা তহঁতক আজি পালি তহঁতৰ ভাগ্য ভাল তহঁতে বাচি গেলি আজি আর তহঁতক কাম কৰা চদাইছে এইগিলা হা তহঁতে কাম কৰা হৈছা এটা হাত দিলো হৈ যা তহঁতক আজি শিক্ষা বাপ্পা ঐ বাপ মই ভাবছিলোঁ কি বুঢ়াৰ আকৌ চকুন নজান নাই চালাৰ বুঢ়াই এনেকে চাই ফেলে থৈ দিছি ৱাল ঘৰ বাচাই লৈছিলোঁ আজি মই কৈছিলোঁ না তোক অলম মাৰি কাম কৰিবি হে কাই জানে তইছো নিজে জানা মই ক'তো কাম ওলাম নোহোৱাকে এনেকে চকু দি এনেকেই কৰিলোঁ তই নিজে জানা এই বুঢ়াই যি এমান চকুন নজাৰ কাই জানে এইগিলা আগৰ মানুহ তাকেতো বাপ 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 বৰ বাচাই পাইছিলোঁ গেল না এইবিলাক পইচা মাখো মাৰা গেল হে পইচা মানাতো বাদি পিঠি বেখেলা বেখেলি হৈছি হে ঘৰত যাই কি কম ঘৰত যাই মানে বুঢ়া আৰু আহিব পাৰে আহিব পাৰে